নমস্কাৰ বন্ধুসকল, মই জিতুল বৰুৱাই মোৰ প্ৰথমটো ইউটিউব ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰবিবাৰ সন্ধিয়া প্ৰায় 6 মান বাজিছে। আমি কেৰেলা আলোৱাৰ পৰা তামিলনাডু উটিলে বুলি ওলাইছোঁ। আচলতে পূজা দুদিন বন্ধ আছে, তাকে অলপ ফুৰিবলৈ ওলাইছোঁ তামিলনাডু উটিলৈ। উটিত পাহাৰীয়া অঞ্চল, ঠাণ্ডা এৰিয়া। মই আৰু মোৰ বন্ধু 7জনৰ সৈতে অলপ ফুৰি আহোঁ বুলি ওলাইছোঁ আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো একেলগে চাই থাকিব। এইখিনিতে অলপ সময় আমি ৰখিছিলোঁ আচলতে চাহ খাবলৈ। মই চাহ আৰু মছলা ধোচা খালোঁ, সিহঁতে আলু পৰঠা খালে আৰু এতিয়া আমি গৈ আছোঁ উটিলে। আৰু বেছি কিলোমিটাৰ নাই আৰু আমি পামগৈ। ধুনীয়া পৰিৱেশ, আচলতে ভাল লাগিছে, সেউজীয়া পৰিৱেশ। দুয়ো কাষে ধুনীয়া ধুনীয়া গছ গছনি ভৰি আছে আৰু ভাল লাগিছে। আচলতে এটা কথা ক'বলৈ থাকি গ'ল, আমি কালি ৰাতি 12 মান বজাত খোৱা বোৱা কৰি প্ৰায় 1 মান বজাত কইম্বটুৰ টাউনত ৰুম ল'লোঁ আৰু ৰাতিপুৱা এতিয়া 6 মান বজাত উঠি গা পা ধুই ৰেডি হৈ 7 মান বজাত ওলাই আহিছোঁ। আৰু তাত ভিডিঅ' কৰা নহ'ল, সেইকাৰণে কথাটো কৈ দিলোঁ। আৰু আমি এতিয়া গৈ আছোঁ, চাই থাকক, ভিডিঅ'টো এনজয় কৰক। এইখিনিতে আমি অলপ ৰখিলোঁ। আচলতে আহি থাকোঁতে পৰিৱেশটো ভাল লাগিলে। গাড়ীখন ছাইডত পাৰ্ক কৰি অলপ ফটো চটো মাৰি লওঁ, পৰিৱেশটো ভাল লাগিছে। পিছফালে ভিউটো আচলতে ধুনীয়া। আৰু ফাইনেলি আমি আহি উটি পালেহি। উটি পাই আৰু আমি ৰ'জ গাৰ্ডেনলৈ আহিলোঁ। এইখন হৈছে ৰ'জ গাৰ্ডেন। ইয়াত সকলো ধৰণৰ গোলাপ ফুল পোৱা যায়। গোলাপ ফুলৰ আচলতে পুলিটোৰ তলে তলে নামবিলাক লিখা আছে, মই ভিডিঅ' কৰা নাই, কিন্তু ইয়াত সকলো ধৰণৰ গোলাপ ফুল আছে আৰু ধুনীয়া পৰিৱেশ, ভাল পাৰ্কখন, ধুনীয়া গছ গছনি লগাই থৈছে, ভাল লাগিছে। ফুলবিলাক ইমান ফুলা নাই, আচলতে এইটো বতৰ নহয় চাগে গোলাপ ফুল ফুলাৰ, আৰু পানী চানী দি ধুনীয়াকৈ ৰাখিছে, কিন্তু বতৰত ফুলিয়ে চাগে, ধুনীয়া লাগিব। আৰু এতিয়া আমি ৰ'জ গাৰ্ডেনৰ পৰা ওলাই আহি বৰ্তমান ব'টিং হাউচ পালোহি। এইটো এটা পুখুৰী আচলতে। ইয়াত পেডেল মৰা ব'ৰ্ড আছে আৰু মেচিনাৰী ব'ৰ্ডো আছে। পেডেল মৰা ব'ৰ্ডবিলাক নিজে চলাব পাৰি। মেচিনাৰী ব'ৰ্ডবিলাকত উঠি অলপ দূৰলৈকে ফুৰাই আনে আচলতে। আমি নুঠোঁ এতিয়া, টাইম নাই, বেলেগ জেগা চাবলগীয়া আছে, তালৈ যাম। ইয়াত বিশেষ একো নাই, ইমানেই আৰু। ব'টিং হাউচৰ পৰা ওলাই আমি বৰ্তমান শ্বুটিং স্পটলৈ গৈ আছোঁ, য'ত আচলতে আগৰ পুৰণা কিছুমান চিনেমা শ্বুটিং হৈছিল। সেই জেগাডোখৰ চাবৰ কাৰণে গৈ আছিলোঁ আৰু হঠাতে ৰাস্তা কাষত দেখিলোঁ ঘোঁৰা চৰি আছে। জেগাডোখৰ খুব ভাল লাগিছে আৰু সঁচাতে দেখিলোঁ বনৰীয়া ঘোঁৰা। তাতে অলপ ৰখি দিলোঁ আচলতে, চাই যাওঁ অলপ, ঘোঁৰাকেইটাৰ লগত অলপ ফটো চটো মাৰিম। আৰু জেগাডোখৰ ভাল লাগিছে, ধুনীয়া প্লেচ।
শ্বুটিং স্পট পালোহি। এইখিনি হৈছে শ্বুটিং স্থলী আৰু ইয়াত আগতে পুৰণা কিছুমান চিনেমা শ্বুটিং হৈছিল আৰু এতিয়াও হয় চাগে নাজানো। মাজে মাজে গছ গছনিয়ে ভৰা আৰু ছাইডত পুখুৰী নিচিনা এটা আছে। গছ গছনিখিনি আচলতে ভাল লাগে, ধুনীয়া। আৰু এতিয়া প্ৰায় 6 মান বাজিছে। আমি ইয়াৰ পৰা যাবগৈ লাগিব উটি টাউনলৈ। তাত গৈ আকৌ ৰুম ল'বগৈ লাগিব, ৰুম চুম চাই মেলি ল'বগৈ লাগিব। আৰু আহি আমি উটি টাউন পালোহি আৰু এইটো হৈছে আমাৰ ৰুম। আচলতে 5,000 টকা ভাড়া লৈছে। 8জন মানুহ একেলগতে থাকিব পাৰিম। ৰুমটো ঠিকেই আছে, সকলো ধৰণৰ সুবিধা আছে। টিভি আছে, এচিটো নালাগে ইয়াত, ঠাণ্ডা আচলতে। কম্বল চম্বল দিছে আৰু বাথৰুম চাথৰুম চব ঠিকেই আছে। খোৱা বোৱা ইয়াতে খাব পাৰিম, খাওঁ বুলি ক'লে, নহ'লে বাহিৰত খাই হ'লেও আহিব পাৰিম। আৰু এইটো হৈছে আমাৰ বাথৰুমটো, পানী চানী গৰম কৰা সুবিধা আছে। আৰু কইম্বটোৰ লোৱা ৰুমকেইটা আচলতে 1800 টকাকৈ লৈছিলে। তাতো AC আৰু টিভি আছিলে, ধুনীয়া সুবিধা আছিলে। আৰু এইটো 5,000 টকা লৈছে। আচলতে ঠিকেই আছে মোৰ মতে, মোটামুটি। আৰু এইডোখৰে হৈছে উটি মেইন টাউন। ইয়াতে ওচৰতে বাছ ষ্টেণ্ড আছে আৰু হোটেল চোটেলবিলাক ইয়াতে আছে। এইডোখৰ মেইন চেণ্টাৰ আচলতে উটি। গুড মৰ্ণিং গাইজ। আজি আমাৰ 3 নম্বৰ দিন আৰু ৰাতিপুৱা শুই উঠি আমি গা পা ধুই এতিয়া 7 মান বাজিছে, ওলাই আহিছোঁ। আচলতে সোনকালে ঘৰলৈ যাবগৈ লাগিব। এতিয়া আমি ছুইচাইড পইণ্টলৈ গৈ আছোঁ। আচলতে ফুৰিব লগা জেগা আৰু ঢেৰ আছে, কিন্তু আমাৰ হাতত সময় নাই। আচলতে আমাৰ গাড়ীখনৰ ডিম লাইটকেইটা বেয়া হ'ল। অকল ব্ৰাইটত আহি আছোঁ, কালি পৰহি অকল ব্ৰাইট লাইটতে চলাই আছোঁ। ডিম লাইটকেইটা বেয়া হৈ গ'ল, ৰাতি চলাবলৈ অলপ অসুবিধা হয়। সেইকাৰণে আমি দিনে পোহৰে ঘৰলৈ যাবগৈ লাগিব। চাবলগীয়া বহুত জেগা থাকি গ'ল আৰু কেতিয়াবা আহিম, তেতিয়া চামহি আচলতে। আৰু আজি ইমানতে আমি আজি সামৰিম। আচলতে ছুইচাইড পইণ্টটো চাই আমি ঘৰলৈ উভতিব লাগিব। আৰু 6-7 ঘণ্টা বাট, মেক্সিমাম 6-7 ঘণ্টাত লাগি যায়। আৰু এনেদৰে আমি পাহাৰৰ একা বেকা ৰাস্তাৰ মাজেৰে ওপৰলৈ উঠি গৈ আছোঁ। আৰু 5-6 কিলোমিটাৰ ওপৰলৈ উঠিব লাগিব ছুইচাইড পইণ্ট ওপৰত। আচলতে ওপৰৰ পৰা সম্পূৰ্ণ আমি এতিয়া উঠি অহা জেগাবিলাক, সম্পূৰ্ণ জেগাবিলাক দেখা পোৱা যায়। ওখ এৰিয়া ছুইচাইড পইণ্ট, আচলতে ছুইচাইড পইণ্ট। আৰু আমি আহি থাকোঁতে হঠাতে এটা মিথুন, আচলতে মিথুন বুলি কয় নেকি, দেখা পালোঁ। ৰাস্তা ক্ৰছ কৰিছিলে, আমি অলপ শ্ল' কৰি দিলোঁ। হ'লেও লাহে লাহে আমি আগবাঢ়ি গ'লোঁ আৰু ছাইডেদি পাছ হৈ গ'লোঁ। একো নকৰিল বা, অলপ ভয় লাগিছিল কিন্তু, খুন্দা মাৰিব নেকি বুলি গাড়ীখনত। আৰু আহি আমি ছুইচাইড পইণ্টৰ গেটৰ ফ্ৰণ্টত পাই গ'লোহি, কিন্তু গেট খোলা নাই। আচলতে 8টা বজাত টিকেট দিয়ে, 8টা বজাত গেটখন খুলিব। আমি 7:30 মান বজাত পাই গ'লোহি। আহি অলপ ফটো মাৰিলোঁ, ফটো মাৰি আৰু ৰাস্তাৰ কাষতে দোকান আছিল আচলতে, তাতে চাহ তাহ খালোঁ আৰু খুলিলে আগবাঢ়িম আৰু 8টা বাজিল, গেট খুলিলে। আচলতে 20 টকা পইচা লয় গাড়ী পাৰ্কিঙৰ কাৰণে। 20 টকা আমি দিলোঁ আৰু এতিয়া আমাক আহিবলৈ দিলে। ওপৰলৈ উঠি গৈ আছোঁ। ধুনীয়া পৰিৱেশ, গছ গছনিখিনি ভাল লাগিছে। আৰু তামিলনাডুৰ ৰাস্তাৰ কথা ক'ব লাগিব। ৰাস্তা সম্পূৰ্ণ ভাল ৰাস্তা, ক'তো অকণমান বেয়া ৰাস্তা নাই। কেৰেলাত অলপ বেয়া চেয়া আছে, কিন্তু তামিলনাডুৰ ৰাস্তা পাক্কা একদম বঢ়িয়া ৰাস্তা। সেইকাৰণে গাড়ী চলাই ভাল লাগে, ভাল লাগিছে। আহি ছুইচাইড পইণ্ট পাই গ'লোহি। আমাৰ এজনে আমাৰ ছুইচাইড কৰি গৈছে। এইফালে উঠি জঁপিয়াব এতিয়া এজন। আমি হেল্প কৰি এজনক লৈ আহিলোঁ। ইমান দূৰ যা এইফালে পাৰ হৈ যা। ছুইচাইড পইণ্ট ভিউটো ধুনীয়া দেই। ক'ত উঠিবলৈ ইমান গছ থাকিল, ইয়াতে উঠিবলৈ। এতিয়া আমি ছুইচাইড পইণ্টৰ পৰা উভতিছোঁ। আচলতে ছুইচাইড পইণ্টত অলপ ফটো চটো ল'লোঁ, জেগাবিলাক চালোঁ, ভাল লাগিলে।
এতিয়া লাহেকৈ তললৈ নামি আহিছোঁ আৰু মেইন টাউনলৈ যাব লাগিব। অতি টাউনত গৈ তাতে চাহ তাহ খাই লাহেকৈ আমি ওলাই যাম ইয়াৰ পৰা। আৰু পাহাৰৰ একা বেকা ৰাস্তাৰ মাজেৰে অসমীয়া গান লগাই পূৰা ফালি আহিছোঁ। ভাল লাগিছে আৰু খুব ভাল লাগিছে পৰিৱেশটোৰ মাজত অসমীয়া গানকেইটা শুনি আহিছোঁ। ভাল লাগিছে। অতি টাউনত আহি চাহ তাহ খাই আমি এতিয়া ঘৰ মোৱা হৈছোঁ। দুপৰীয়া আহাৰ গ্ৰহণ কৰিবলৈ আমি ৰখিছিলোঁ আচলতে। চিকেন বিৰিয়ানী আমি খালোঁ অলৰেডি আৰু ছাইডতে দেখিলোঁ এখন কাপোৰৰ দোকান। আচলতে এইবিলাক কাপোৰ কেজি হিচাপত বিকে। কেজি 550 টকা। আপোনাক ইয়াত থকা যিকোনো কাপোৰে আপুনি ল'ব পাৰে কেজি হিচাপত 550 টকা কেজি। মই ল'লোঁ 1 কিলো 550 টকা দি আৰু মোৰ লগৰকেইজনীও লৈছে। কাপোৰবিলাক ইমান বেয়া নহয়, ঠিকেই আছে আচলতে কেজি হিচাপত। 1 কেজিত তোমাৰ 12টামান কাপোৰ উঠিব চাগে, 12টামান। ঘৰ পাবলৈ আৰু 12 কিলোমিটাৰমান আছে। আচলতে আমি ইয়াত চাহ খাবলৈ ৰখিছিলোঁ আৰু বন্ধু এজনে ক'লে ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, আচলতে এয়াৰপৰ্টটো চাই যাওঁ এপাক, সোমাই যাওঁ বুলি ক'লে। সেইকাৰণে আমি এনেই এপাক এয়াৰপৰ্টৰ ভিতৰত সোমাই আহিলোঁ। ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ধুনীয়াকৈ বনাইছে। এইখন অভাৰব্ৰিজখন দেখিছে নহয়, এই অভাৰব্ৰিজখনৰ আচলতে ওপৰে যোনবিলাক ডাইৰেক্ট ফ্লাইটত উঠিব পাৰে সেইবিলাক ওপৰেদি যাবগৈ পাৰে আৰু তলে যোৱাবিলাক যিবিলাক খোজকাঢ়ি বা বাছত নি উঠায় সেইবিলাক তলেদি যাব লাগে। ধুনীয়া ছিষ্টেমত বনাইছে ইণ্টাৰনেশ্যনেল এৰ্নাকুলাম, আচলতে কোচি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট বুলি কয়। এইডোখৰ আচলতে নতুনকৈ বনাইছে, 2 বছৰমান হৈছে আচলতে ৰানিং হোৱা। সেই সিফালৰটো আচলতে পুৰণা এয়াৰপৰ্ট আছিলে ইণ্টাৰনেশ্যনেল কোচি। পুৰণা এয়াৰপৰ্টটো সিফালে আছে, দেখিব আপোনালোকে। আৰু এইটো হৈছে আগৰ পুৰণা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। এতিয়াও চালু হৈ আছে, ইয়াত ডমেষ্টিক ফ্লাইটবিলাক যায় আচলতে ইয়াৰ পৰা। ইণ্টাৰনেশ্যনেলখিনি সিফালে কৰি দিলে, সেইফালে ডমেষ্টিক ফ্লাইট যায়। আৰু এটা কথা ক'বলৈ থাকিয়ে গৈছিলে, আচলতে এই সম্পূৰ্ণ এয়াৰপৰ্টটো চ'লাৰ শক্তিত চ'লাৰে চলায় আচলতে। ইয়াত কোনো বেলেগ বাহিৰৰ পৰা কাৰেণ্টৰ কোনো সুবিধা নাই, কাৰেণ্ট কোনো নলয় আচলতে। এইটো সম্পূৰ্ণ চ'লাৰত চলে। চ'লাৰবিলাক সেইফালে আছে, পথাৰ নিচিনা জেগাত ধুনীয়াকৈ চ'লাৰ ফিটিং কৰি ৰাখিছে, বহুত চ'লাৰ আছে। এইটো সম্পূৰ্ণ চ'লাৰত চলা এটা এয়াৰপৰ্ট। আৰু এইখিনিতে আমাৰ আজি ভিডিঅ'টো আমি সামৰণি মাৰিম আৰু 10-12 কিলোমিটাৰ আছে আমি ৰুম পামগৈ। সেইখিনি শ্বুটিং নকৰোঁ আৰু ইমানতে সামৰিম। আৰু এটা কথা কওঁ, এইটো আচলতে মোৰ প্ৰথম ভিডিঅ', এডিটিং আমি ভালকৈ নাজানো, হ'লেও প্ৰথম চেষ্টা কৰিছোঁ। আৰু এনেকুৱা ধৰণৰ টুৰ আমি গৈ থাকিম আৰু আপোনালোকক নেদেখা জেগা কিছুমান দেখাবলৈ চেষ্টা কৰিম। আৰু চাই থাকিব মোৰ ভিডিঅ'টো ভাল লাগিছে যদি। আৰু প্ৰথম ভিডিঅ' অলপ বেয়া হ'লেও এডজাষ্ট কৰি চাই দিব আৰু। ধন্যবাদ। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।